এতিয়া কেভ নম্বৰ 21 ঠিক দুৱাৰ মুখত আছোঁ। মোৰ পিছপিনে দেখা পাইছে নন্দী আছে, প্লাছ নন্দীৰ ঠিক যদি একুৰেটলি চোৱা যায় লেফ্ট ছাইডত গণেশ বহি আছে, তাতে এইটো গণেশ আছে। আৰু ঠিক যদি লেফ্ট ছাইডে চাওঁ তাতে মহিষাসুৰ আছে। মানে এইটো এটা বহুত কনস্পিৰেচি, মই তেতিয়াৰ পৰা মই ভাবি আছোঁ। প্লাছ যদি মই এতিয়া ভিতৰত চাওঁ, ঠিক আপোনালোকে যদি চেণ্টাৰত দেখা পায় তাতে প্ৰটো শিৱা আছে। ডেট ইজ নট দ্য পিয়'ৰ শিৱলিং, ডেট ইজ প্ৰটো শিৱা। কাৰণ তাৰ শ্বেপটো যদি চোৱা যায়, ইটছ নট লাইক এন স্পেৰিকেল শ্বেপ তাৰ টপখিনি, আৰু মানে ভালকৈ কনষ্ট্ৰাকশ্যন কৰা হোৱা নাই। আৰু যদি মই এইফালে ডিটেইলত চাব যাওঁ, ইয়াতে শিৱা আছে, লগত তলত নন্দী আছে, আৰু নন্দীৰো সেৱকবোৰ আছে, প্লাছ শিৱাৰো সেৱকবোৰ আছে। আপোনালোকে চাব পাৰে খুব ধুনীয়াকৈ এইটো বনোৱা আছে। আৰু মই যদি ভিতৰত আপোনালোকক দেখাওঁ, এতিয়া বহুতকেইটা আইডল আছে। এতিয়া এইটো যদি চাই, এইটো অলপ ডেমনিক ফিগাৰ টাইপ লাগিছে, কাৰণ কংকাল চংকাল বহুত কিবা কিবি, মানে এইটো মই বুজি পোৱা নাই এইটো কোনটো হয়। অলপ ডেমনিক কেৰেক্টাৰ টাইপ লাগিছে এইটো। প্লাছ নেক্সট যদি চাই আপুনি, এইটো লৰ্ড গণেশ। নেক্সট এইটো কোনটো বা হয়, বহুতকেইটা দেৱী একেলগে আছে। দেৱীকেইটাৰ খুব ধুনীয়াকৈ পষ্টাৰখিনি বনোৱা আছে, মানে চায়ে ভাল লাগিছে একচুৱেলি। বহুত ধুনীয়াকৈ বনোৱা আছে। প্লাছ এইকেইটা চাব পাৰে। নেক্সট এইটো চাইছে, এইটো শিৱা হয় ডেন্সিং প'শ্চাৰত। এইটো নটৰাজ প'শ্চাৰ বুলিও কোৱা যায়। চ' শিৱা নাচি আছে, লগত শিৱাৰ সেৱকবোৰো আছে ওচৰা ওচৰিকৈ। খুব ধুনীয়াকৈ বনাইছে, এইটো চায়ো ভাল লাগিছে। আহক আৰু মই নেক্সট আপোনালোকক দেখাওঁ। নেক্সট মই যদি অপ'জিট ছাইডৰ পিনে যাওঁ, ঠিক মই অপ'জিট ছাইডে আহিছোঁ। ইয়াতে আপোনালোকে চাব পাৰে দুৰ্গা, য়েছ এইটো দুৰ্গাই হয় অবভিয়াছলি। দুৰ্গা তলৱাৰ লৈ আছে, আৰু তলত মহিষাসুৰ দেখিছে, দ্য অক্সটো মহিষাসুৰ মাৰিবৰ কাৰণে একদম ৰেডি হৈ আছে। প্লাছ দুৰ্গাৰ সেৱক কিছুমানো সকলো আছে, তেওঁলোকেও হাতিয়াৰ লৈ আছে। মানে এইটো মানে কি এটা ৱাৰ টাইপ চিনাৰিও এটা ক্ৰিয়েট হৈছে। প্লাছ এইটোত যদি ধুনীয়াকৈ চাই, এতিয়া বহুত বস্তু চাব লগা আছে। বহুত কেৰেক্টাৰ্ছ এণ্ড সেৱক, মানে বহুত ডিটেইলত ধুনীয়াকৈ পাথৰ কাটি কাটি বনাইছে। আৰু এইখিনি তলে তলে যদি চাই, কিছুমান বেলেগ বেলেগ টাইপৰ কেৰেক্টাৰ্ছ কিছুমান আছে। এইকেইটা এনেকুৱা লাগিছে যে যেতিয়া আমি হবিট চাই আছিলোঁ, যেনেকৈ সৰু সৰু হবিটছ দেখাইছিলে, চ' হবিটছৰ দৰে লাগিছে সৰু সুৰা। বেয়া নাপাব, মই হবিট বুলি কৈছোঁ, কাৰণ ইটছ ইজি টু আণ্ডাৰষ্টেণ্ড। চ' নেক্সট কেভ 21ৰ ষ্ট্ৰাকচাৰখিনি যদি চোৱা যায়, বহুত ধুনীয়াকৈ তেওঁলোকে পিলাৰ্ছবোৰ ডিজাইন কৰিছে। এতিয়া টোটেল যদি ইণ্টেৰিয়ৰ চাব যায়, 2টা ষ্ট্ৰং পিলাৰ আছে, আৰু আউটাৰত যদি চোৱা যায়, আউটাৰত 4টা ষ্ট্ৰং পিলাৰ বনাই ৰাখিছে। কিন্তু ওপৰৰ পিনে একো নাই, ওপৰৰ পিনে একদম খালী আছে, দেখিছে একো ডিজাইন নাই। চ' এইখিনিয়ে কেভ নম্বৰ 21ৰ পৰা। আৰু লগত আৰু এটা কথা কওঁ, কেভ নম্বৰ 21ৰ যোনখিনি বস্তু মই দেখা পাইছোঁ, আৰু তাৰ লগত যদি আপুনি তুলনা ছাউথ ইণ্ডিয়াৰ তামিলনাডুৰ ৰামেশ্বৰ টেম্পলৰ লগত কৰে, অলমষ্ট ছেইম এটা গ্লিমছ এটা পাব তাতেও। মানে খুব ধুনীয়া এইটো।
চ' ঠিক আছে, এইখিনিয়ে কেভ 21ৰ পৰা। নেক্সট মই আপোনাক নেক্সট কেভ নম্বৰ 22 যাই কেনে দেখাই আছোঁ। কিপ ইন টাচ। হাই গাইজ, মই কেভ নম্বৰ 22ত আছোঁ এতিয়া। ঠিক এণ্ট্ৰিত মই নন্দীক পাইছিলোঁ। এইটো চাওক, এইটো নন্দী। কিন্তু এইটো নন্দী এণ্টায়াৰলি কভাৰ কৰা আছে, খালি মুখ্য দুৱাৰ চাৰিওপিনে দুটা এণ্ট্ৰেঞ্চ বনাই ৰাখিছে। তাৰপিছত ভিতৰত আহি মই টোটেল ইয়াতে মই 8টা পিলাৰ পাইছোঁ। এইটো স্কুৱেৰ শ্বেপৰে পিলাৰ্ছ হয়। প্লাছ চবতছে ডাঙৰ কথা, মাজত শিৱলিং আছে আৰু শিৱাৰ 4টা তেওঁৰ যে ল'ৰা ছোৱালী আছিল, এই ল'ৰা ছোৱালীকেইটাও ইয়াতে ধুনীয়াকৈ আছে। এইটো চাওক, এইটো হ'ল গণেশ, এইটো হ'ল সৰস্বতী, তাৰপিছত আপোনালোকে যদি চাই এইটো হ'ল লক্ষ্মী আৰু এইটো হ'ল কাৰ্তিক। চাওক, কেভ নম্বৰ 22ত পূৰা শিৱা এণ্ড পাৰ্বতীজ ফেমিলি, এণ্টায়াৰ 6জন মানুহৰ মানে ফেমিলিটো ইয়াতে ধুনীয়াকৈ এক্সপ্ৰেছ কৰা আছে। চ' কেভ নম্বৰ 22ৰ স্পেচিয়েলিটিটো এইটোৱে হয়। লগত আপোনালোকে যেতিয়া এণ্ট্ৰেঞ্চত সোমাব, ঠিক এণ্ট্ৰেঞ্চৰ সোমোৱাৰ লেফ্ট আৰু ৰাইট ছাইডে, যেনেকুৱা এইটো মোৰ ৰাইট ছাইডে আপোনালোকে দেখা পাইছে মহেশাসুৰ ধুনীয়াকৈ একদম এইটো খাৰা হৈ আছে। এইটো দেখিছে, এইটো মহেশাসুৰ হয়। আৰু ঠিক লেফ্ট ছাইডতো ছেইম প'শ্চাৰত, ছেইম একুৰেট। মই অলপ আগবাৰতে মোৰ অসুবিধা হৈছে, যিহেতু ইয়াতে চিৰিটো ভাঙা আছে। এইটো আপোনালোকে চাওক, চিৰিটো ভাঙা আছে। চ' ইয়াতো ছেইম মহেশাসুৰ এইফালেও খাৰা হৈ আছে। চ' এইটোৱে খুব ধুনীয়া, খুব মৰম লগা। নেক্সট মই আপোনালোকৰ কাৰণে কেভ নম্বৰ 23 একদম 32লৈ ধুনীয়াকৈ যাম। আপোনালোকেও চাই থাকিব, ভাল লাগিব। চ' গাইজ, মই এতিয়া কেভ নম্বৰ 23, 24 A and Bত আছোঁ। এইটো গণেশ গ্ৰুপ অফ কেভছ বুলি কোৱা যায়, কাৰণ প্ৰায় এইটো জেগা গণেশ গডৰ ওপৰত ডেডিকেটেড হয়। প্লাছ লগত কিছুমান শিৱলিংগো আছে আৰু বেছি চাবলগীয়া একো নাই। আৰু কেইটামান অৰ্ডিনাৰী প'ষ্ট বনোৱা আছে। এনেকুৱা লাগিছে এইবিলাক ইয়াৰে প'ষ্টো নহয়, নতুনকৈ ক্ৰিয়েট কৰিছে। কাৰণ আৰ্কিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই যিমান প'ষ্ট ভাঙি গৈছিল, এইবিলাক মানে ৰিক্ৰিয়েট কৰিছে। চ' তেনেকুৱাই, আৰু বেলেগ একো নাই। নেক্সট মই আপোনাক কেভ নম্বৰ 24ৰ পৰা আগবাঢ়ি গৈ থাকিম। ঠিক আছে, চাই থাকিব।